আমি এই কাঠৰ টুকুৰা লৈছোঁ। কাঠৰ টুকুৰাত কলমেৰে এটা ড্ৰয়িং কৰি লৈছোঁ, মানুহৰ ড্ৰয়িং। চাওক, ইয়াত এটা মানুহৰ ড্ৰয়িং কৰি লৈছোঁ। ইয়াত বিশেষ আমাৰ একো সঁজুলি আচলতে নাই, মাত্ৰ এই কটাৰীখনেৰেই আমি কাটিম। এইটো এটা পুতলাৰ আকৃতি আমি তৈয়াৰ কৰিছোঁ। এই দুখন ভৰি আৰু দুখন হাত আমি তৈয়াৰ কৰি লৈছোঁ। আৰু ইয়াৰ পিছত আমাৰ কাম আছে কি, ফুটা। ইয়াৰ গজালেৰে আমি হোল কৰি লৈছোঁ। হাতত, ভৰিত, বডিত সম্পূৰ্ণভাৱে হোল কৰি লৈ পুনৰ বডিৰ লগত হাত আৰু ভৰি আমি সংলগ্ন কৰিছোঁ। সংলগ্ন কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব যে এটা সম্পূৰ্ণ হাত ভৰি থকা পুতলা তৈয়াৰ হৈ আহিছে। এয়া চাওক, এইটো হাত ভৰি থকা পুতলা। গতিকে এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে মই যিটো বস্তু তৈয়াৰ কৰিব লৈছোঁ, এইটো কোন আৱিষ্কাৰক নাজানো, কিন্তু 40 বছৰ আগতে দেউতাই মোক শিকাইছিলে। আৰু সেই কথাটো আজি মনত পৰি সুবিধাকণ পাই আপোনালোকৰ ওচৰলৈ এইটো আগবঢ়াই দিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব। ইয়াৰ পিছত আমি হোল কৰাৰ পিছত এয়া ৰছী, এই লাঠিডালৰ মূৰত দুটাকৈ হোল কৰা আছে, ৰছীডাল সোমাই লৈছোঁ। তাৰপিছত পুতলাটোৰ হাতত হোল কৰা আছে আৰু পুতলাটোৰ হাতত পুনৰ আমি ৰছীডাল সোমাই লৈছোঁ। গতিকে এইখিনিতে মন কৰিবলগীয়া কথা যে আচলতে এই ৰছীডাল যে আমি সোমাই দিম, এইটো সাংঘাতিক ধৰণৰ এটা টিক্স এটা সোমাই আছে। চিধা চিধি ৰছীডাল সোমাই দিলে নিশ্চয় আমি কৰিব খোজা কামটো হৈ নুঠিব। লগে লগে আমি ৰং কৰিব লৈছোঁ। ৰং কৰি লোৱাৰ পিছত পুতলাটোৱে কিছু পৰিমাণে প্ৰাণ পাই উঠিব আৰু সেয়েহে আমি সম্পূৰ্ণভাৱে ৰং কৰিবলৈ চেষ্টা কৰিছোঁ। হৈ গ'ল, চাওক এইটো কেনেকৈ আমি পোষ্ট বুলিয়ে কৈছোঁ। দুটা পোষ্ট আছে আৰু দুচটা বাঁহৰ কামি দুচটাৰ মূৰত চেপা মাৰি দিলে এই পুতলাটোৱে বিভিন্ন ধৰণৰ জিমনাষ্টিক অৰ্থাৎ চাৰ্কাছ কৰে। গতিকে আপোনালোকে চাই ভাল পাব। বৰ ভাল লগা কিছুমান মুহূৰ্ত আমি দেখিবলৈ পাওঁ। আমি অলিম্পিকতো দেখিছোঁ জিমনাছিয়ানবিলাকে যেনেধৰণে জিমনাষ্টিক কৰে, ঠিক এই পুতলাটোও ঠিক তেনেকৈ জিমনাষ্টিক কৰে। গতিকে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াই দিলোঁ। গতিকে যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট
আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আপোনালোকলৈ পুনৰ নমস্কাৰ জনাইছোঁ। ধন্যবাদ।